এয়া দেখিছেনে পুৰা ব্লেক আইচ বহুত ওপৰত আহি গৈছোতো অলপমান গাটো বেয়া লাগি আছে গুড মৰ্নিং ফ্ৰম বোমদিলা আজি আমাৰ ছেকেণ্ড এপিছড হ'ব এইটো এই ওলাই ৰেডি গোটেইখিনি ওলালোঁ আমি এইটো আমাৰ কালি ৰুমটো ৰাতি যোনটো দেখাইছিলোঁ ইয়াতে অজয় ভাই আৰু মই আছিলোঁ পেকিং চেকিং কৰি ল'লোঁ চব বেগ চেগ বান্ধি ল'লোঁ প্ৰায় বাহিৰৰ নাজাৰাটো চাওক পাহাৰখন তাতে বৰফ অলপ বগা বগা দেখা পাইছে চাগে তাতে বৰফ আৰু ইয়াৰে পৰা প্ৰায় 200 কিলোমিটাৰ মান হ'ব চুপি মাৰি ল'লোঁ যাতে ৰাস্তাত ঠাণ্ডা নালাগে বাকী বাইক কল ষ্টাৰ্ট দি আছে বাইকখন আমি ওলাই যাওঁ এইবিলাক অজয়ৰ এইবিলাক বস্তু লৈ যাওঁ এইটো কালি আমি থকা ৰুমটো মোৰ এইটো হেলমেট বাকী কিবা ৰখিছে নেকি নাই একো নাই ওলাই যাওঁ আমি ইয়াৰ পৰা ৰুমৰ পৰা ওলাওঁ এতিয়া গোটেইকেইটা ৰেডি It's the sound of soul in me. Live your life, live your dream. Welcome to Kameng Club, Bomdila. And এইটোৱে হোটেল না ইয়াতে আছিলোঁ আমি ইয়াৰ পৰা ওলাই যাওঁ গোটেইকেইটা ৰাইডাৰ্ছ ওলাই গৈছে পাহাৰখনলৈকে থাকছে এই পাহাৰখনত যাম আমি এতিয়া নাই ৰখি থাকিব নোৱাৰি যাব লাগে কেতিয়া পাওঁ কেতিয়াও লাগি আছে এইখন পাহাৰ কাৰণ ইয়াতে মানে কষ্ট হয় সেইকাৰণে বেছি এক্টিভিটি কৰিব নোৱাৰি লগত আমি মিলি যোৱা নাই ন খাপ খোৱা নাই আৰু খাপ খাবলৈকে এদিন বা দুদিন লাগিব আমি সেই অৰুণাচলত এতিয়া নিউ ইয়েৰৰ দোকান পাহাৰ চব বন্ধ আৰু ইয়াতে চাওক টাৱাং 177 কিলোমিটাৰ জাং 139 চেলাপাছ 100 কিলোমিটাৰ I'll tell you things you won't believe Above the skies overseas I hear them all, those places calling me To never give up, to never back down You get through the storm Even the nights the darkest before the dawn Live your life, live your dream It's the sound of soul in me Live your life dream. Oh, you in right what you believe. অলপমান গাটো বেয়া লাগি আছে সেইকাৰণে মোৰ বাইকখন চলাই আছে লগৰ এটাই জুনমণি বুলি আৰু মই ইয়াতে আহিছোঁ লওঁতে অলপমান কষ্ট হৈ আছে আৰু লগতে মোৰ গাটো বেয়া লাগি আছে বৰফটো দেখা পাই পেলাই ভাল লাগি গ'ল বৰফ অলপ খেলিয়ে আছে এই বৰফতে মই ইন্ট্ৰোটো দিলোঁ হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল বনজিৎ শৰ্মা আজি অলপমান এনেকুৱা মাজৰ পৰা চবফালে বৰফ আমাৰ গাড়ী ইয়াতে ফচি গৈছিল এয়া গাড়ী লৈ আহিছোঁ তাতে আছে এইটো নিকো ভাই আহি গ'ল বাইকখনৰ লগত এইয়া চব পুৰা একদম বিউটিফুল
পলাশ তোমাক মই আৰু এবাৰ ক'লোঁ, পলাশ বহুত মিছ কৰিছা তুমি। যাব এই চিৰিজটোত গোটেইকেইটা এপিছডতে তুমি মিছ কৰিবা এইবিলাক। এইটোতো আৰু মানে কি, এইটো আৰম্ভণিহে, আৰু আগত বেছি আছে নেকি? ফটো উঠি আছে এইকেইখন গাড়ী, এইখন মোৰ গাড়ী। এবাৰ পৰিছোঁ তথাপিতো আহিছোঁ, যামেই আমি। চব চাওক না কেনেকুৱা বৰফ, গোটেই পাহাৰ চাওক। আৰু আগলৈকে যাব আছোঁহে, যাওঁ। এইটো আহি গ'ল আমাৰ কৰিম ভাই গাড়ীখন অলপমান ফচি আছিল, এইটো আহি গ'ল মাত্ৰ। ইফালে ভৰি সোমাই গৈছে, মোৰো সোমাই গৈছে, কিন্তু বুট জোৰ। এইটো মীৰ ভাই, অজয়, এইটো অজয় কেনে বাগৰি পৰিল, অৱস্থা বেয়া। অক্সিজেন ইয়াৰো কম, মোৰো কম। অক্সিজেন ল'ব লাগিব ওপৰত যায়। টাৱাঙত নাহিব। কি টাৱাঙত নাহিব? টাৱাঙত আহিব যদিহে আপোনালোকৰ ধৈৰ্য ক্ষমতা। আমাৰ নিচিনা পাৱাৰ আছে আহিম। বাগৰিয়ে গৈছোঁ আমি। এতিয়া যাওঁ, আগলৈকে যাওঁ। এইটো চৰাই চাওক না, আমি যাওঁ এতিয়া। গোটেইকেইটা ওলাইছে ৰেডি হৈ। ইয়াতে আধা ঘণ্টাৰ ওপৰত হ'ল টাইম। এতিয়া টাইম হ'ল আপোনাৰ 2:05। এতিয়া লাহেকৈ লাঞ্চো কৰিব লাগিব। লাঞ্চ কৰি আমি একেলগে ওলাই যাম টাৱাঙৰ ফালে। ফেমিলি ফালৰ পৰা দাম ঐ পুৰা ঠাণ্ডা হৈ গৈছিল ইঞ্জিন। ফাইনেলি চেলাপাছ পাই গ'লোঁ। ৱেলকাম টু টাৱাং। বহুত ড্ৰিম আছিল, সঁচাকৈ বহুত বেছি ড্ৰিম আছিল। টাৱাং ডাইৰেক্ট এইটো কেফেটেৰিয়া। চাওক না, চবফালে বৰফ, চবফালে। আহি পালোঁ চেলাপাছ। মেগী অৰ্ডাৰ দিলোঁ, মেগী খাওঁ, ঠাণ্ডা বতৰ। চব ওলাই আহিলোঁ তাৰ পৰা। মোক ইমান দূৰ যোনে লৈ আহিছে, মই তাকে একো বস্তু দিয়া নাই। অজয় বেয়া পাব না, যোনে লৈ আহিছে, যাৰ কাৰণে আহিব পাইছোঁ, তাকে মই একো দিয়া নাই এতিয়ালৈকে। দেখাইছোঁ ভিডিঅ' মেগী খোৱা। এই ঘৰটোত মানে একদম অক্সিজেন নাই, একদম নাই। আৰু এইটো টপ মানে, ইয়াৰ পৰা এতিয়া আমি টাৱাং গৈ আছোঁ। টাৱাঙত অলপ দাম থাকিব লাগে। এইটো মানে চবতকৈ ওখ, মানে চবতকৈ টপ হ'ল এইটো। এইটোত মানে সেইকাৰণে অক্সিজেন লেভেল বহুত কম হৈ থাকে। আৰু এইবিলাক যে দেখি আছে, এইবিলাক এই দেখা নাই, বৰফৰ পানী, এইবিলাক শ্লিপ কৰিব পাৰে। লাহে লাহে যাই আছোঁ সেইকাৰণে, কিন্তু লাহে লাহে যাব লাগিব, যিহেতু এক্সপিৰিয়েঞ্চ নাই। ইয়াতে মোৰ ফাৰ্ষ্ট টাইম আজি, তো লাহে লাহে গৈ আছোঁ। মোৰ বেয়া লাগি গৈছিল গাটো, সেইকাৰণে মই যোনমনি তাক মই বাইকখন দি দিছিলোঁ। মই আহিছিলোঁ, তাৰ লগত আহিছিলোঁ, লগৰ ল'ৰা এটাৰ লগত, তাৰ লগতে বহি আহিছিলোঁ বাইকত। এতিয়া অকণমান ভাল পাইছোঁ। মাজতে আৰু হৈছিল এনেকুৱা, এই টপত থাকোঁতে, মানে তাতে থাকিলে মানে গাটো বেয়া হ'ব, এইটো মাছ বিষ। আৰু এই যে কথা পাতি আছোঁ যে, ফাই কথা পাতি আছোঁ, মানে এনেকুৱা অক্সিজেন লেভেল কম, ধেমালি নহয়তো। 13,700 ফিট। ভালে ভালে যাতে যাই পাওঁ টাৱাঙত আজি যাম। আজি যাই পোৱা মানে, এতিয়াতো বাজিল কেইটা, 3:30 বাজি গ'ল। টাৱাং পোৱা মানে আমি 9টা 9:30মান বাজিব। আমাৰ হোটেল ৰুম পোৱা 9:30মান বাজিব ৰাতি। তাৰে কালি আমি ৰেষ্ট ল'ম। কালি গোটেই দিনটো ৰেষ্ট ল'ম, কাৰণ বহুতৰ চবৰে কষ্ট হৈছে। এনেই ধেমালি নহয়তো ইয়াতে, সেইকাৰণে বহুতে আহি বহুতে ঘূৰিও গৈছে। এতিয়া আমি টাৱাং কৰিম বুলি মোৰ ড্ৰিম ৰাইড আছিল, সেইটো কাৰণে মই ড্ৰিম ৰাইডটো মই কৰিমেই।
যেনেকৈ নহওক কষ্ট হ'ব, কিন্তু কষ্টৰ ফল সদায় মিঠা। এনেকুৱা ঠাণ্ডা লাগি আছে এই গ্লভছযোৰ মই পিন্ধি হ'লেও, মানে ভাবক আপোনালোকে কিমান ঠাণ্ডা হ'ব ইয়াতে। ঠাণ্ডা বাৰু কিমান এইটো গম পাইছে বাৰু, ইয়াতে বৰফ দেখা নাই, বৰফ দুনিয়াৰ বৰফ ৰাস্তাতে পৰি থাকে। বেছি কথা নাপাতো, অলপমান যাই লওঁ আগলৈকে। চাওক না, গোটেই পাহাৰত বৰফ। মিন্ময় ভাই এটা চকলেট দিছিলে, থেংক ইউ মিন্ময় ভাই মোক চকলেটটো দিয়াৰ কাৰণে। চকলেটটো খোৱাৰ পিছত অকণমান হ'লে মই পাই গৈছোঁ। হা কি ক? বহুতে ভাবে টাৱাংটো বহুত ইজি বুলি, কিন্তু যোনে আহিছে শুনেহে গম পায় টাৱাংটো কেনেকুৱা, বিশেষকৈ চেলা পাছ। যেতিয়া মই ঘৰত যাম ন, এইবিলাক বহুত মনত পৰি থাকিব, বহুত মনত পৰি থাকিব এইবিলাক। কাৰণ এটা মোৰ ড্ৰিম ৰাইড আছিল এইটো, টাৱাং। যোনদিনা বাইক কিনিছোঁ সেইদিনাখনে মই ভাবিছোঁ যে এবাৰ হ'লেও মই টাৱাং যাম। নিকো ভাইক লগ পালোঁ। নিকো ভাই মানুহ ন, এক্সপিৰিয়েঞ্চ বহুত আছে, সেইকাৰণে ভাল হৈছে আমাৰো, মানে অকণ কষ্টটো কম ফিল কৰিছোঁ। এইবিলাক ৰাস্তা চাস্তা হওক বা হোটেল ৰুম হওক, ভালেখিনি আমি ডিছকাউণ্ট পাইছোঁ নিকো ভাইৰ কাৰণে। চ' থেংক ইউ নিকো ভাই, কিপ ইট আপ ব্ৰ', আমি তোমাৰ লগত আছোঁ সদায়। ইমান কষ্ট কৰিছোঁ, ভিডিঅ'টোতো লাইক কৰি যাম, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব। চাওক জান্নাত জান্নাত বুলি যে কয় এইটোৱে। Never back down. I believe it's true. Every day the sun rises again for you. এইটো কি জানা, এতিয়া মানে হাতটো ঠাণ্ডা হৈ গৈছে। এইখন চাওক না, আৰু এইখনটো গোটেই ওপৰৰ পৰা তললৈকে বৰফেদি ঢাকা হৈছে। বৰফৰ কম্বল উৰি লৈছে এইখন পাহাৰত। আজি এনেকৈ দুখন গাড়ী, দুখন 220 দ্য লিজেণ্ডাৰী বাইক, দুখন একেই লাগে টাৱাঙত। এই ৰ'দটো যে দেখা পাই আছে, বহুত শক্ত ৰ'দ, কিন্তু এই ৰ'দটোৰ একো কাম নাই, মানে গাত একোৱে হোৱা নাই। যে কিবা গৰম বোলা বস্তুটো যে আছে, একো ফিলেই হোৱা নাই। মানুহে কৰোণাক উশাহ নোপোৱা বুলি কয়, টাৱাং আহি যাব, কৰোণাৰ চেয়েও ডেঞ্জাৰ। ইয়াতে বাৰু অকণমান আছে, অক্সিজেন লেভেলটো আছে প্ৰায়, কাৰণ ইয়াতে অকণমান হ'লেও গছ গছনি আছে। কিন্তু এই চেলাটপত যোনটো আছে, এটা পাত নাই তাতে। গছ আছে বাৰু, এনেও সৰু সুৰা গছ আছে, কিন্তু এটা পাতো নাই। ক'ত আপোনাক অক্সিজেন দিব? লাইফ এটাই, সেইটো কাৰণে যিমান পাৰে ট্ৰেভেল কৰক। ট্ৰেভেল কৰিলে জ্ঞান বাঢ়ে, আৰু লগতে যোনটো ধৈৰ্য শক্তি সেইটো বাঢ়ি যায়। ট্ৰেভেলিং কৰা শিকক, বেলেগ জেগাত যাওক, বেলেগ মানুহৰ লগত লগ হওক। আমার রাইডার বলা মির ভাই, তুমি ওকে পুরা ফিট এন্ড ফাইন, মজা, হাউস দা জোস। যিমান পাৰে ট্ৰেভেলিং কৰক, নতুন মানুহৰ লগত কথা পাতক, নতুন বস্তু শিকিব পাৰিব, তেতিয়াহে। মই গম নাপাওঁ দেই এই ভিডিঅ'বিলাক কিমান লম্বা হয় নাপাওঁ, কিন্তু মানে ভিডিঅ'বিলাক কৰিও ভাল লাগি আছে, যিহেতু এটা মানে মেমৰিজ। এই মেমৰিজটো মানে ঘৰত লৈ যাম, আৰু মানে এবাৰ আহিলোঁ আৰুতো এতিয়া অহা নহয়, আৰু অহা পচিবলো নহয়। খুব বেছি এই মাৰ্চ মাহটো থাকিব, মাহৰ পিছত খতম হোৱাৰ পিছত ডাইৰেক্ট ইয়াতে এইবিলাক যে দেখা পাই আছে, এইবিলাক একো নাথাকে। লাহেকৈ বাৰিষাৰ দিন আহিব, পূৰা পানী হৈ যাব। পূৰা একদম মানে মই নৰ্মেল, এই তোমালোকে য'ত ৰখিছিলা তাৰ পৰা অকণমান নামি আহিলোঁ, পূৰা তোমাৰ যোনটো অৱস্থা হৈছিল সেইটো অৱস্থা মোৰো হৈছিল। মই তাৰ বাইকত যে বহি আহিছোঁ পিছফালে, মই বোলো মই যদি গাড়ী চলালোঁ হয় ন, মই বাগৰি পৰিম। মই সেইটো কাৰণে মই জানি ডাইৰেক্ট কৈ দিছোঁ যে তুমি চলোৱা। এই টপ এটা বস্তু এটা দেখাওঁ, এই গছবিলাকত চাওক, এইটো চেক কৰক। ৰখিছিলোঁ অকণমান, above the skies overseas.
I hear them all, those places calling me to never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound that's all in me, in me. Live your life, live your dream. Oh, you আমি যাব লাগিব এনেকুৱা ঘূৰি ঘূৰি মেবি এইখন পাহাৰ ন ৰাস্তা এটাই টাউনলৈকে এইখন পাহাৰটো একদম তলত যায় এইখন পাহাৰ হয়তো উঠিব লাগিব চাগে মোৰ আন্দাজ কাৰণ তাতে কৈছিল ন যে 9,000 ফুট উঠিব লাগিব বুলি 9,000 কিলোমিটাৰহে আহিছিল মোৰ কি হ'ব ঠাণ্ডাতে কি কৈ আছো একো গমেই পোৱা নাই চাওঁতে ৰাতি হৈ গ'ল এতিয়া আৰু ভিডিঅ' চিডিঅ' নবনাওঁ মানে ৰাতি আন্ধাৰত কি ভিডিঅ' বনাই থাকিম আৰু এতিয়া ডাইৰেক্ট হোটেল ৰুম যাওঁ তাৰপিছত তাতে ডাইৰেক্ট হোটেল ৰুমৰ পৰা ষ্টাৰ্ট কৰিম ফাইনেলি হোটেল ৰুম পাই গ'লোঁ এতিয়া আমাৰ হোটেল ৰুম চাওক পুৰা ঘৰৰ নিচিনা এইটো বাথৰুম আৰু অৱস্থা The next day. গুড মৰ্ণিং ফ্ৰম টাৱাং কালি ৰাতি আহোঁতে আমাৰ বহুত দেৰি হৈ গ'ল 11-12 বাজি গ'ল কালি ৰাতি আৰু এইবিলাক ভিডিঅ' চিডিঅ' নকৰিলোঁ বহুত ভাগৰ লাগি আছিল হায়েষ্ট কষ্ট কালিয়ে হৈছিল আমাৰ নে কি অজয় কালি বহুত কষ্ট হৈ গ'ল এই বাইকখন যে পামচাৰ হৈ গ'ল পামচাৰ হোৱাৰ কাৰণে মানে ৰাতি বহুত লেট হৈ গ'ল পামচাৰটো বহুত দিগদাৰ দি দিলে কাৰণ কালি ৰাতি আৰু এই 11টা বজাত ক'ত পামচাৰৰ দোকান পাম লাষ্টত উপায় নাপায় আৰ্মি কেম্প এটা আছিল ওচৰতে তাতে অলপ হেল্প খুজিলোঁ তাতে হেল্প কৰিলে লগতে তাতে গাড়ীখন থৈ এতিয়া আৰু যাব লাগিব তাতে গাড়ীখনে আনিব তো ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিলোঁ নেক্সট ভিডিঅ' আহি আছে টাৱাঙৰ পৰা আমি টাৱাং কালি ৰাতি আহি পাইছিলোঁ ৰাতি খানা চানা খাওঁতে শুওঁতে 1-1:30 বাজিল চ' এণ্ডিং কৰা নহ'ল ইয়াতে এণ্ডিং কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব